Hello guys, welcome back to my YouTube channel Satasatha's vlog. আৰু বহুত দিন মই ভিডিও দিব পোৱা নাছিলো মানে আমাৰ এক্সাম চলি আছিল 12 তাৰিখৰ পৰা 15 তাৰিখলৈকে ফাৰ্স্ট ইউনিট টেষ্ট আৰু তাৰ আগৰ স্কুল 7:30 পৰা হ'ল সেইকাৰণে মানে ভিডিওবোৰ দিব পৰা নাছিলো আপোনালোকে বেয়া নাপাব আজি হ'ল 19 তাৰিখ 19 জুন আৰু এতিয়া আমি টাইটেল থাম্বনেইল চাই গম পাইছে ক'ত যাম আজি আমি ৰঘুপতি চাব যাম তো মা যাব মই যাম আইতা আৰু ককা তো চাই থাকিব ভিডিওটো এন্ডলৈকে আৰু গাইজ এতিয়া মই ওলালো ইয়া মা হাই ৰঘুপতি চাব যাওঁ আৰু এতিয়া যাওঁ চাই থাকক এন্ডলৈকে তো গাইজ আমি এতিয়া এখন চাওঁ ফেচ কোড পাই গ'লোহি মাখন নামিছে এয়া ৰিফ্ৰেছ কো 3 ষ্টাৰ বৰঘাটত আছে কোনে কোনে আহিছে বাৰু কমেণ্ট কৰি জনাবচোন তো এতিয়া মা আহি আছে এফালে ময়ো আহিছোঁ ককা আইতা আগতে গ'ল চব মানুহ আহি আছে চাবলৈ তো এতিয়া আমি লিফ্টত উঠি পাই গ'লোঁ চিনেমা হল ফাৰ্ষ্ট শ্ব'টো চলি আছে ইয়াত গোটেই মানুহৰ দেহটো স্কেন কৰে মোকো কৰিছে বাৰু কিবা কিবি যদি বেয়া বস্তু মানে ৰাখে তাত এই হেৰি পুলিচজনীয়ে ৰাখি থৈ দিয়ে মোক কৰিলে বাৰু এয়া কৰি আছে তো আমি ছেকেণ্ড ফ্ল'ৰৰ ওপৰত বহি আছোঁ আৰু এইবিলাক পপকৰ্ন স্প্ৰাইট এইবিলাক বেছি আছে আৰু এতিয়া চিনেমা আৰম্ভ হ'ব এতিয়া আমি বহিব আহিছোঁ সকলো বহিব আহিছে আৰু আমাক এটা চাইছিলে নেকি বাবু আমাৰ না কোনটো বাবু এইটো তা নেকি ওপৰত নেকি ন ছাৰ হয় পৰা যে মোৰ হাৰ্টবিট বাঢ়িল চিনেমা চাই আহিলোঁ চিনেমা হলৰ পৰা বহুতে টোপনি ধৰিছে দিয়া ভাত চাত খাই শুওঁ তো মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো যদি আপোনাৰ নতুন হয় তো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে চিনেমা কেনেকুৱা লাগিল ক'ব